সপোন দেখিবলৈ সহজ, কিন্তু সেইটো পূৰণ কৰাটো ইমান সহজ নহয়। এই কাহিনীটো হৈছে মধ্যবিত্ত পৰিয়াল এটাৰ ল'ৰা এজনৰ, যাৰ সপোন আছিল এটা ডাঙৰ বিজনেছমেন হোৱাৰ। কাহিনীটো জানিবলৈ আজিৰ পৰা 3 বছৰ আগত যাব লাগিব। সকলো কাহিনীৰ আঁৰত এটা কাৰণ থাকে, আৰু এই কাহিনীৰ কাৰণ আছিল চৰকাৰী চাকৰি এটা। চাকৰি চাকৰি আৰু চাকৰি, এই শব্দটো শুনি শুনি মোৰ 3 বছৰ পাৰ হৈ গ'ল। সপোনবোৰ যেন হেৰাই গৈছে, আৰু এনেকৈ দিনবোৰ গৈ আছে। অনুভৱ, তুমি ইয়াতে বহি আছা, মই তোমাক কেতিয়াৰ পৰা কল কৰিছোঁ, তুমি মোৰ কলো মানে পিক আপ নকৰি। আচ্ছা, প্ৰব্লেমটো কোৱাচোন, তোমাৰ প্ৰব্লেমটো কি? তোমাক ইমান দিনৰ পৰা দেখি আছোঁ, তুমি অলপ মানে কিবা ডিপ্ৰেশ্যন, অলপ ছেড হৈ আছে। কি জানা ভাই, কথাটো হ'ল সকলো এটা বস্তুৱে ভাবে যে গভৰ্ণমেণ্ট জব পাব লাগে, গভৰ্ণমেণ্ট জবটো পালে ভাল। হয়, ভাল গভৰ্ণমেণ্ট জবটো। আমাৰ ইমান মানুহ আছে, 2 লাখ 3 লাখ মানুহ, ইমান মানুহে ইণ্টাৰভিউ দিয়ে, পষ্ট কেইটা ওলায় 1000টা। হয়, আমাৰতো কিমান ডাঙৰ পঢ়া শুনা কৰা মানুহ আছে, তেওঁলোকেতো দিয়ে না। তো দেখা বন্ধু, তুমি গভৰ্ণমেণ্ট জবত তুমি ট্ৰাই কৰি লাভ নাই। তুমি তোমাৰ যোনটো তোমাৰ ইচ্ছা যায়, যোনটো তোমাৰ মন যায়, তুমি সেইটোৱে কৰিব লাগে। তুমি গভৰ্ণমেণ্ট জবৰ আশা বাদ দিয়া বন্ধু, তুমি এতিয়া বিজনেছত মাথা মাৰা। বিজনেছত বহুত ভুল ভাবিছা মানে এইটো, যে গভৰ্ণমেণ্ট জব যে এভৰিথিং লাইফত হয়, গভৰ্ণমেণ্ট জবত ছাকচেছ পোৱা যায়, এইটো তোমাৰ ভুল। তোমাৰতো ড্ৰিম আছিল নেকি তুমি ডাঙৰ বিজনেছমেন হ'বা? তোমাৰ ড্ৰিমটো কি হ'ল এতিয়া? তুমি গভৰ্ণমেণ্ট জবত কিয় ইমান লাগি আছা? তোমাৰ যোনটো জব তুমি ট্ৰাই কৰি আছা 3 বছৰৰ পৰা, আজিৰ পৰা 3 বছৰ আগৰ পৰা তুমি ট্ৰাই কৰি আছা, যোনটো তুমি পোৱা নাই এতিয়ালৈকে, তুমি এইটো কিয় মাথা মাৰি আছা বন্ধু? সেইটো কোৱা মোক। নহয়, মোৰ সপোন আছে ডাঙৰ বিজনেছমেন হোৱা, মোৰ সপোনটো সপোন হৈ গ'ল। আজি বিজনেছমেনৰ কাৰণে পইচাৰ দৰকাৰ। চা ভাই, গভৰ্ণমেণ্ট জবত একো ৰাখা নাই, একো নাই গভৰ্ণমেণ্ট জবত। তুমি বিজনেছত ট্ৰাই কৰা। তুমিতো এইচ কমপ্লিট কৰিছা না, তো তুমি ইমান বুজা পৰা মানুহটো হয়ে তুমি আজি মানে হাৰ মানি গৈছা। তুমি ইয়াতে অকলে অকলে বহি আছা, ফোন কৰি আছোঁ, তোমাৰ ফোন তুমি ৰিচিভ নকৰি আছা। মোৰ টেনশ্যন লাগে না বন্ধু, যিহেতু টেনশ্যনটো হ'বই না মোৰ। আমাৰ মেইন প্ৰব্লেমটো হ'ল জানা কি, আমাৰ সমাজখনে আমাৰ সমাজখনে এটা বস্তু বিচাৰে যে চাকৰি চাকৰি চাকৰি, চাকৰিৰ বাহিৰে যে ইমান ডাঙৰ এটা লাইফ আছে, সেইটো বিজনেছটো কৰিম বুলি ভাবি আছোঁ, কিন্তু বিজনেছ যে কৰিম, পইচা ক'ত পাম কোৱা? তুমি কোৱা, পইচা ক'ত পাম? যিখিনি ইনকাম কৰোঁ ঘৰখন চলাতে। তুমি ডাঙৰ কোম্পানী আছে য'ত তুমি এপ্লাই কৰিব পাৰিবা, তুমি তাত তুমি ট্ৰাই কৰা। আজিকালি চিষ্টেমটো কি জানা, এপ্লাই কৰিব লগা হ'ল না, লিংকত দৰকাৰ। তোমাৰতো দাদা আছে চাগে? ৰঞ্জিত দা আছে। তেওঁ কিবা এটাতো কৈ দিব পাৰিব না তোমাক? এনেই বহি থকা তুমিতো সেইটো ট্ৰাই কৰিব পাৰিবা না? কথাটো তুমি ঠিকে কৈছা। তুমি দেখা গৈ কিনে দাদাৰ লগত কণ্টেক্ট কৰা, দাদা কি হয়তো তোমাক আগুৱাই নিব। কোৱা, আপোনাৰ লগত অলপ কথা আছে। কোৱা, কি কথা আছে? এতিয়া আপুনিতো গম পায়, আজি 3 বছৰৰ পৰা আমি গভৰ্ণমেণ্টৰ জবত মাথা মাৰি আছোঁ, হয়তো একো নাছে, দোকানতো কাম কৰি আছোঁ, এনেকৈ চলি আছোঁ আৰু কিবা। আপোনালোকে আমাৰ ঘৰৰ কথা জানে, দাদা আপুনি ইমান ডাঙৰ কোম্পানীৰ এটা মালিক, ইমান ডাঙৰ কাম কৰি আছে, এটা সৰু কোম্পানীত কাম কৰিবা, ডিছকাছ আছে তোমাৰ। মই ইমান ডাঙৰ কোম্পানীত কিমান নিচিনা মানুহ ৰাখিম মই? যোনদিন ভাল ড্ৰেছ পিন্ধি যাব তখন সোমাবা, নাও গেট লষ্ট। দাদাৰ কথাটো শুনি এটাই বুজিলোঁ যে টকা থাকিলে সম্বন্ধ বনোৱা হয়, আৰু টকা নাথাকিলে সম্বন্ধবোৰ লুকোৱা হয়।
বৰ্তমান সময়ত যাৰ টকা আছে তাৰ সন্মান আছে আৰু যাৰ টকা নাই তাৰ সন্মানো নাই। তুমি এই গোটেই জাগাখন দেখিছা এৰিয়াখন দেখিছা বহুত ডাঙৰ এৰিয়া হয় এইটো যোনটো কাপোৰৰ কাৰণে দাদাই তোমাক জাজ কৰিছে দাদাই তোমাক ৰিজেক্ট কৰি দিছে দাদাই তোমাক বহুত বেয়াকৈ কৈছে সেই কাপোৰৰ ফেক্টৰী ইয়াতে আমি খাৰা কৰিম কাপোৰ ফেক্টৰী আৰু এই কাপোৰ তুমি বনোৱা কাপোৰ হ'ব এইটো তুমি বনোৱা কাপোৰ এজন ব্যক্তিয়ে পিন্ধিব দাদাও কিনি পিন্ধিব লাগিব কাহিনীটোৰ এইটো আৰম্ভণিয়ে আছিল এতিয়াও বহুত বাকী আছে জানিবলৈ অপেক্ষা কৰিব নেক্সট পাৰ্টটোলৈকে